কিছুদিন পূৰ্বে এটা মানে এক্সিডেণ্ট হৈছিল, সেইটো উৰিষ্যাত ঘটিছিল এই এক্সিডেণ্টটো। আৰু ইয়াতে প্ৰায় 200ৰো অধিক লোক মৃত্যু হৈছিল আৰু 1000তকৈ অধিক লোক মানে এই এক্সিডেণ্টটোত ইনজিউৰ্ড হৈছিল। মই সঁচাকৈ বিৰাট আচৰিত হৈছোঁ এনেকুৱা এটা ঘটনা ঘটাৰ কাৰণে। একচুৱেলি মই বহুতেই নিজকে শ্বক কৰিছোঁ। কাৰণ কিয় মই নিজেই মানে ট্ৰেইনত কেতিয়াবা কাৰণে ভ্ৰমণ কৰি থাকোঁ, আৰু এই ভ্ৰমণৰ ফলত যদি এনেকুৱা ঘটনা ঘটে তেতিয়াহ'লেতো ভয় লাগিবই। আৰু তাৰ উপৰিও ভাৰতবৰ্ষৰ এই মানে ট্ৰেইন ছিষ্টেমটো হৈছে বৃহত্তম ছিষ্টেম। প্ৰায় 12,000 ট্ৰেইন ডেইলি চলে, প্ৰায় 23 মিলিয়নৰো অধিক পেচেঞ্জাৰ ইয়াতে ডেইলি আপ ডাউন কৰে। তাৰ ওপৰত আৰু এই এক্সিডেণ্টবিলাক একচুৱেলি হয় কেনেকৈ, এইটো এটা চবতছে ডাঙৰ কুৱেশ্যন। আমি প্ৰথম চেপ্টাৰৰ ফালে যাওঁ। প্ৰথম চেপ্টাৰ হৈছে এক্সিডেণ্টটো উৰিষ্যাত হ'ল কেনেকৈ। ইয়াতে প্ৰায় 200ৰো অধিক লোক মৃত্যু হ'ল আৰু প্ৰায় 1000ৰো মানে আপোনালোকক আগত কোৱা নিচিনা অধিক লোক ইনজিউৰ্ড হৈছে। কিন্তু এই ঘটনাটো বহুত মানে প্ৰায় দুখ লগা ঘটনা। এক্সিডেণ্টটো এনেকুৱাকৈ হোৱাৰ কাৰণে বহুত দুখ লাগিছে। নিজে বৰ মৰ্মাহিত হৈছোঁ এই ঘটনাটোক লৈ। ইয়াৰে এতিয়ালৈকে এক্সিডেণ্টটোৰ মেইন ৰুট কজ কি সেইটো এতিয়ালৈকে পোৱা হোৱা নাই। কিন্তু এই তিনিখন ট্ৰেইন হৈছে, এটা হৈছে কৰমণ্ডল এক্সেল, আৰু এটা হৈছে বেংগালুৰু হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ, আৰু এখন হৈছে গুড ট্ৰেইন এক্সপ্ৰেছ। এই তিনিখনে মানে বালচৰৰ উৰিষ্যাৰ এখন ডিষ্ট্ৰিক্টত এই এক্সিডেণ্টটো হৈছে। এই এক্সিডেণ্টটোত মেইনলি ট্ৰেক লাইনৰ মানে কাৰণত হৈছে। ট্ৰেক লাইনত এখন ট্ৰেইন থিয় দি আছিল, গুডছ ট্ৰেইন, আৰু এখন আপাৰ ট্ৰেইন আহি কৰমণ্ডল এক্সপ্ৰেছে আহি তাত খুন্দা মাৰিলে আৰু অন্য ফালৰ পৰা অহা ট্ৰেইনখনৰ ওপৰত ইয়াৰে টাৱাবোৰ জাপিয়াই পৰিল। আৰু ৰেল মন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ ইয়াতে হৈছে ইণ্টাৰলকিং ইলেক্ট্ৰনিক চেঞ্জিঙৰ বা পইণ্ট মেকানিকৰ ফলত এই ঘটনাটো ঘটিছে বুলি আমাৰ ৰেল মিনিষ্টাৰে কৈছে। গতিকে এনেকুৱা ঘটনা যাতে আৰু ভৱিষ্যতে নহয় তাৰ কাৰণে আমি মানে ল'ব লাগে সাৱধানতা। চেপ্টাৰ 2, এক্সিডেণ্টৰ কাৰণ কি। এক্সিডেণ্টৰ কাৰণ কি এতিয়ালৈকে কোনো মানে এতিয়ালৈকে কোনো মানে সঠিক তথ্য আহি পোৱা নাই যে এক্সিডেণ্টটো একজেক্টলি হৈছে কি। কিন্তু ইয়াৰে এটা মানে ডাটা লগাৰ বুলি এটা বস্তু থাকে ট্ৰেইনত। এই ডাটা লগাৰত যেতিয়া আমি মানে পৰীক্ষা কৰি চাব তেতিয়াহে আমি গম পাম। কিন্তু এই ঘটনাটো মেইনলি CBIৰ হাতত গৈছে। CBIক মানে এই ফুল গোটেই দায়িত্বটো এক্সামিন কৰিবৰ কাৰণে দিছে যে ইয়াৰে দোষী কোন। চেপ্টাৰ 3, হিষ্ট্ৰীৰ ফালৰ পৰা যদি চাওঁ তেনেহ'লে এনেকুৱা ঘটনা আগতে নোহোৱা নহয়। 1990 চনৰ পৰা এনেকুৱা ঘটনা ঘটিছে। 1990 চনত প্ৰথম ঘটনা হৈছিল বম্বে মাদ্ৰাছ একচুৱেলি 100জনৰ পেচেঞ্জাৰ মানে মৃত্যু হৈছিল আৰু প্ৰায় 25জনৰো অধিক লোক ঘাইল হৈছিল। আৰু তাৰ উপৰিও অসমতো এনেকুৱা এটা ঘটনা ঘটিছে। ব্ৰহ্মপুত্ৰ মেইল আৰু অবোধ আছাম এক্সপ্ৰেছৰ মাজত এটা এক্সিডেণ্ট এটা হৈছিল, মুখামুখি সংঘৰ্ষ এটা আছিল, তাৰে ফলতো বহুত লোকৰ মৃত্যু হৈছে। এনেকুৱা ঘটনা প্ৰায় আমাৰ হিষ্ট্ৰীত হৈয়ে থাকে। এতিয়া আহিল চেপ্টাৰ 4, কনক্লুজন। ভাৰতবৰ্ষৰ এটা নতুন ছিষ্টেম বনাইছিল আৰু সেই ছিষ্টেমটো হৈছে কাবাছ ছিষ্টেম। এই কাবাছ ছিষ্টেমটোৰ ফলত মানে বহুত সংখ্যক ট্ৰেইন এক্সিডেণ্ট মানে বন্ধ কৰিব পাৰি বা ৰক্ষা কৰিব পাৰি। একচুৱেলি সেই কাবাছ ছিষ্টেমটো গোটেই ভাৰতবৰ্ষত মানে এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই। কাবাছ ছিষ্টেমটো এনেকুৱা যেতিয়া লোক পাইলটে যেতিয়া ছিগনেল এটা জাম কৰে তেতিয়াহ'লে কাবাছ ছিষ্টেমটোত যিবিলাক ছিষ্টেমৰ দ্বাৰা সেই মেচিনবিলাক মানে অটো এক্টিভেশ্যন হয়। যদিহে কিবা মুখামুখি সংঘৰ্ষ হয় বা কিবা অবষ্টেকল আহে তেনেহ'লে ট্ৰেইনৰ ইঞ্জিন অট'মেটিক ব্ৰেক লাগি ইঞ্জিনটো বন্ধ হৈ যায়। কিন্তু উৰিষ্যাৰ ক্ষেত্ৰত এনেকুৱা ঘটনাটোৰ ক্ষেত্ৰত আৰু মানে ক'ব বিচাৰোঁ যদি তাতে তাৰমানে কি এই ছিষ্টেমটো নাছিল। গতিকে আমি ভাৰতবৰ্ষৰ এনেকুৱা এটা কাবাছ ছিষ্টেম আছে থকাৰ পিছতো যে ৰেল বিভাগে কিয় ইয়াক ইমপ্লিমেণ্ট কৰা নাই এতিয়ালৈকে ক'ব নোৱাৰোঁ। অলপ ঠাইত কম সংখ্যক মানে ইয়াকে পৰীক্ষা কৰেও ভাল ৰিজাল্ট পাইছে বা ইয়াৰে ৰিচাৰ্চ আৰু কৰেও ভাল পাইছে বা ইয়াক ইমপ্লিমেণ্টেশ্যনো কৰিছিল ক'ৰবাত কানি। গতিকে আমি বিচাৰোঁ যে কাবাছ ছিষ্টেম আৰু মানে ডেভেলপ হওক। তাৰ উপৰিও ইয়াতে যাতে গোটেই ভাৰতবৰ্ষৰ ৰেল বিভাগে যাতে ইয়াকে মানে গোটেই হ'ল ৰেল ছিষ্টেমটোত যাতে ইয়াৰে ইমপ্লিমেণ্টেশ্যন হয় তাৰে আশা কৰোঁ। এইখিনি আছিল কনক্লুজন, যাতে ভৱিষ্যতে হ'ব পৰা যিবিলাক এক্সিডেণ্ট আছে সম্ভাৱ্য এক্সিডেণ্ট সেইবিলাকৰ পৰা যাতে আমি হাত সাৰিব পাৰোঁ। আৰু এইখিনিয়ে আছিল উৰিষ্যাৰ ট্ৰেইন এক্সিডেণ্ট। বৰ মৰ্মাহত এই এক্সিডেণ্টটো লৈ। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে।